আজি মই ৰাতি ৰাতি বনাবলৈ লৈছোঁ মাছটো মই অকণমান ফ্ৰাই কৰি ল'ম। মাছ লৈছোঁ মই, ইয়াতে আছে এইটো মাছ। মই মাছটো ফ্ৰাই কৰি মই বিলাহী, মটৰ, আলু এনেকৈ মই মাছটো বনাম। ফ্ৰাই কৰি লগতে ফ্ৰাই কৰি মই এইখিনি বনাই ল'ম। আৰু এইটো গাজৰ, বিট, বিলাহী এনেকৈ মই অকণমান পালেং শাক দিম। মই কেইপাতমান পালেং শাক, আপোনালোকে পালেং শাক ভাল পাইনে? মই কিন্তু খুবেই ভাল পাওঁ পালেং শাক। আলু দিছোঁ, মটৰ দিছোঁ। মটৰ আলু মই অকণমান ফ্ৰাই কৰি ল'ম। মটৰ আলুটো মই ফ্ৰাই কৰি ল'ম। মই অকণমান নিমখ দিছোঁ ইয়াত, আৰু অকণমান হালধি গুড়ি দিছোঁ। আপোনালোকে লৰাই দিম। মটৰটো মই ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰি থৈছোঁ, কেঁচা পিঁয়াজ, জলকীয়া, বিলাহী কাটি থৈছোঁ। মই আলুটো ফ্ৰাই হ'ব দিছোঁ। পিঁয়াজখিনি দি লৈছোঁ, কেঁচা জলকীয়া দিলোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে লৰাই থাকি এতিয়া মই ইয়াত দিম নিমখ। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ দিব। ইয়াত দিম হালধি গুড়ি, এয়া জিৰা ধনিয়াৰ গুড়ি, আৰু এয়া জলকীয়াৰ গুড়ি। অকণমান মই পানী দিম, নহ'লে মছলাটো জ্বলি গ'লে ভাল নালাগে। মই ইয়াত দিম কাটি থোৱা বিলাহী কেইপিচ। বিলাহীখিনি যেতিয়া অকণমান মজি যাব, তাৰপিছত মই অকণমান পানী দি লৰাই দিম। মই তাত ফ্ৰাই কৰা আলু আৰু মটৰ পেলাই দিম। চাওকচোন ইমান ধুনীয়া কালাৰ উঠিছে। এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা আলু আৰু মটৰটো দি দিম। এতিয়া মই ইয়াত মাছ দি দিম, লৰাই দিম। মই আঞ্জাখন হোৱাৰ আগত মই ধনিয়াৰ পাত ছটিয়াই দিছোঁ। ধনিয়াৰ পাত দিছোঁ, সেইকাৰণে জগাৰ কৰিছোঁ। এয়া বিট, গাজৰ, পালেং শাক, বিলাহী, ধনিয়াৰ পাত, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া, এইখিনি মই মিক্স কৰি গোটেইখিনি মই সানিম। চাটনি আপোনালোকে কোনে কোনে পালেং শাকটো দিলে চাটনিত ভাল পায় জনাবচোন। মই খুবেই ভাল পাওঁ। এয়া ছোৱালীজনীৰ বাবে বনাব ওলাইছোঁ পৰুৱা, মানে তাই জহা চাউলৰ ভাত বনাই দিলে বেয়া পায় খাবলৈ গোন্ধটোৰ কাৰণে, কিন্তু পৰুৱা বনাই দিলে তাই ভাল পায়। সেইকাৰণে তাইক অকণমান পৰুৱাৰ দৰে বনাই দিবলৈ ওলাইছোঁ। তাই যিহেতু মাছৰ চব্জি নাখায়, মাছ নাখায় তাই, সেইকাৰণে তাইক পৰুৱাৰ দৰে জহা চাউল বনাই দিওঁ। তাই এনেই জহা চাউল বনাই দিলে নাখায় তাই। এয়া ৰাতি থালিখন এনেকৈ খালোঁ, এনেকৈ সজালোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাব আপোনালোকে। এয়া চাটনি, এয়া আলু ফ্ৰাই, এয়া মাছ, এয়া ভাত, কেঁচা জলকীয়া। আজি ৰাতিৰ থালিখন এনেকুৱাই সজোৱালোঁ। কেনেকুৱা বা হ'ল, কিন্তু খাই টেষ্টি হ'ব। এতিয়া আমি খাওঁ, আপোনালোকে চাই থাকক। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো মোৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ' কৰিছোঁ, আজি প্ৰথম লং ভিডিঅ' কৰিছোঁ। ভিডিঅ'টোত যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব। আজিলৈ শুভৰাত্ৰি, বাই বাই।